হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ যদিও বহুত ব্যস্ততাৰ মাজত আছোঁ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই। মানে অহা 19 তাৰিখে মোৰ মা আৰু মোৰ শহুৰ ককা যাব উমৰা হজলৈ আৰু আজি ঘৰত দোৱা কৰা হৈছে। মই নিজৰ ঘৰখনত আহিছোঁ শহু শাহুৰৰ। চাওকচোন মোৰ মাল বস্তুবিলাক এনেকৈ পৰি আছে, মই ইউজে কৰিব পৰা নাই। বিয়া হোৱাৰ পৰা মই চাংচাৰিতে থাকিব লগা হৈছে মোৰ হাজবেণ্ডৰ কৰ্মব্যস্ততাৰ কাৰণে আৰু মাজে সময়ে আহি থাকোঁ ঘৰখনত। আজি আহি পেলাই গোটেই ফেমিলিটোক লগ পালোঁ। এজনী হৈছে মোৰ শাহু মা আৰু মোৰ গোটেই ফেমিলিটোক আপোনালোকক মিট আপ কৰাই আছোঁ, চাব দেই। এইজনী হৈছে মোৰ শাহু মা আৰু এইজনী হৈছে মোৰ খুৰী, মানে শাহু মাৰ জায়েক, আৰু এইটো হৈছে মোৰ মামা, মানে মোৰ শাহু মাৰ ভায়েক, আৰু এইজনী হৈছে পেহী আৰু লগত বাইটিহঁতো আছে। বহুতবিলাক ফেমিলি আছে, ইমানবোৰক বাৰু দেখাব নোৱাৰিম। এজনী হৈছে মোৰ ডাঙৰ বাইটি, এজনী হৈছে মাজু বাইটি, আৰু এইটো হৈছে মোৰ ডাঙৰ ভাগিন। আমি গোটেইবোৰ এনেকৈ মিট আপ কৰিলোঁ কাৰণ উমৰা হজত যোৱাৰ কাৰণে তাৰে 5-6 দিন আগত দোৱা কৰা হৈছে ঘৰত। 19 তাৰিখে উমৰা হজলৈ ৰাওনা হ'ব আমাৰ মা আৰু শহুৰ ককা। আপোনালোক সকলোৱে দোৱা কৰিব। আজিলৈ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। বাই বাই।